আজি হাওড়াঘাটৰ অডিটৰিয়াম প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল প্ৰয়াত সাংগঠনিক দিশত আৰু আগন্তুক ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে বহা প্ৰচাৰ আৰু সাংগঠনিক দিশত কেনেকৈ সবল আৰু শক্তিশালী কৰি ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰীযুত অমৰ সিং টিছু ডাঙৰীয়াক কেনেকৈ বিপুল ভোটত জিকাব পাৰি তাৰ বাবে কাৰ্বি আংলং জিলাৰ প্ৰভাৰী সন্মানীয় শ্ৰীযুত বিজয় কুমাৰ গুপ্তা আৰু ভাৰতীয় জনতা পাৰ্টিৰ পূব কাৰ্বি আংলং জিলাৰ সভাপতি সন্মানীয় শ্ৰীযুত ৰলেন ক্লিং ডাঙৰীয়া আৰু জিলাৰ উপ সভাপতি হাওড়াঘাট বিজেপি মণ্ডলৰ প্ৰভাৰী শ্ৰীযুত ভাস্কৰ সন্দিকৈ জি আৰু হাওড়াঘাটৰ মণ্ডলৰ সভাপতি সম্পাদক অফিচ বেয়াৰসকল উপস্থিত থাকি সাংগঠনিক দিশত বিতংভাৱে আলোচনা কৰা হয়। সভাত শক্তি কেন্দ্ৰ প্ৰমুখ পালক বুথৰ সভাপতি সম্পাদকসকল, চাৰিটা মৰ্চাৰ সভাপতি সম্পাদকসকল, বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল সভাত উপস্থিত থাকে। সভাত কাৰ্বি আংলং জিলাৰ অনাৰেবল CEM ডক্টৰ তুলিৰাম ৰিংহাং ছাৰৰ নেতৃত্বত ডিফু SD লোকসভা সমষ্টিৰ প্ৰাৰ্থীজনক বিপুল ভোটত জিকাব বুলি প্ৰভাৰী বিজয় গুপ্তা ডাঙৰীয়াই কয়। হাওড়াঘাটৰ পৰা ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট নিউজ 24 অসম।